আপোনালোকৰ যদি আধাৰ কাৰ্ডখন ডাউনলোড কৰিবলগীয়া আছে তেনেহ'লে এই ৱেবছাইটত আহি যাব uidai.gov.in এই ৱেবছাইটত আহি যোৱাৰ পিছত আপোনালোকে ওপৰলৈ টানিব ওপৰলৈ টনাৰ পিছত আপোনালোকে এটা ইয়াতে অপশ্যন দেখা পাব ডাউনলোড আধাৰ এই ডাউনলোড আধাৰটোতে টিপি দিব নতুনকৈ যদি আপোনালোকে আধাৰ কাৰ্ড বনাইছে তেনেহ'লে আপোনালোকে এনৰলমেণ্ট আইডিটো বাছি ল'ব ইয়াতে এনৰলমেণ্ট আইডি ডেট টাইম চব দি দিব তলত আপোনালোকৰ কেপচা আছে কেপচাটো বহাই দিব বহাই দিয়াৰ পিছতে গেট অ'টিপিটো ডাউনলোড অপশ্যনটো ক্লিক কৰি দিব তাৰপিছত আপোনালোকৰ আধাৰ কাৰ্ডখন ডাউনলোড হৈ যাব আপোনালোকে PDF-ত গৈ চাই ল'ব ইয়াতে কেনেধৰণে আপোনালোকৰ কি পাছপোৰ্ট কেনে কি দিব লাগিব সব দেখাইছে চাই ল'ব চাই লোৱাৰ পিছতে আপোনালোকে ইয়াত PDF-ত আহি যাব PDF-ত আহি যোৱাৰ পিছত আপোনালোকক ইয়াত পাছপোৰ্ট দিব লাগিব পাছপোৰ্টটো মই কৈ দিছোঁ আপোনালোকৰ যিটো নাম থাকে সেই নামটোৰ প্ৰথম 4টা আখৰ কেপিটেল লেটাৰত হ'ব লাগিব তাৰপিছতে ডেট অফ বাৰ্থৰ যিটো লাষ্ট ইয়েৰ সেই লাষ্ট ইয়েৰৰ 4টা আখৰ আপোনালোকে দিব লাগিব পাছপোৰ্ট দিয়াৰ পিছত আপোনালোকে অপেনত ক্লিক কৰিব অপেনত ক্লিক কৰাৰ লগে লগে আপোনাৰ ইয়াত আধাৰ কাৰ্ড আহি যাব যদি কিবা সুধিবলগীয়া থাকে তেতিয়াহ'লে আমাক কমেণ্ট কৰিব পাৰে